Hey guys, welcome to my channel. Actually, vlogs to মানে normally হ'ব মানে আজি পুলিচৰ যাব ওলাইছোঁ মাৰি পুজা আছে বোলো আপোনাৰ অলপ দেখাই নহয় ঘৰৰ পৰা ওলাই এই বেয়া খবৰ এটা পালোঁ নিচানহঁতৰ গাড়ীখনৰো বেয়া হ'ল বাৰেগাঁৱত আৰু তাক আনিব যাব লাগিল তালৈ এতিয়া আমি বৰিয়াত পাৰ হৈ গোলাগাঁও পালোঁ কিন্তু আৰু 25 কিলোমিটাৰমান যাবই আছে বোলে বিকাশ কি কোৱা যায় পূজা চাব হ'ব ন বাৰটামান বাজিব এতিয়া আমি গাড়ী লিক পাম আৰু এতিয়া নিচান আদ্দা ক'ত আছে একবাৰ ফোন কৰি লওঁ হেল্ল' ও নিশান ক'ত কপি ক'ত আছা ভাই আমি কপি বেচা গৈ আমি এতিয়া গাড়ী লিক পাৰ হ'লো আৰু দে আহিছা যিমান পাৰা আহিছা নহয় তহঁতে কিমান যাই পাইছা আছো। কিমান পাইছা দে ফোনে এতিয়া সি ফোন কৰিলোঁ এতিয়া সিহঁত বোলে তাতেই ফাঁচি আছে নেটৱৰ্কটো বেয়া ভালকৈ কথাবিলাক বুজি নাপাওঁ বহুত দূৰ অহাৰ পিছত নিচানহঁতক ফাইনেলি লগ পালোঁ এতিয়া হৈছিল কি অলপ নিচানক সুধি লওঁ ক'ত আছিলি তো মানে হৈছিল কি গাড়ীখন পানী থাকলি গাড়ীখন তাৰমানে মই কি কৰিম তাৰপিছত দেউতাই মোক কৈছে চাইডে দি দিবা পাৰে ঠায়ে নাই সেইখিনি ঠাই এতিয়া সিহঁতৰ গাড়ীখন আগত যাব দি আমি পিছে পিছে যাই আছোঁ যদি আৰু কিবা প্ৰব্লেম হয় গাড়ীখনৰ তেতিয়া আমি অলপ হেল্প কৰিব পাৰিম এতিয়া আমি আলি বাদ্যখন পালোঁ আলি বাদ্যখনত ঠিক আছে নিচানে মানে কিবা লৈ আছে বিস্কুট কিবা লৈ আছে ইমান দূৰ নিচানক আনিব কাৰণে আমাক অলপ গিফ্ট দিলে ফূৰ্তি নে মেংগো অলপ খাই লওঁ আমাৰ নিচানে ফ্ৰেছ হৈ আহি গ'ল এতিয়া আমি যাব ল'লোঁ মানে অলপ লাইচ কৰি ইমান লাজ কিয় কৰ কাৰণটো কচোন কি কাৰণত ইমান লাজ কৰ নাজানো কৌশিক আমি পাই গ'লো মডেলটা আছে ৰিয়েলমি 7 আছে ভাল লগা নাই আমাৰ নিচানে জিলাপি খুৱাব নিচান हेलो हमार आइसक्रीम थोड़ा ज़्यादा
हमारा भैया बहुत अच्छा है হৈ গ'ল এতিয়া আমি ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ আপোনাৰ কেনেকুৱা লাগিছে ক'ব আজি ফাৰ্ষ্ট টাইম ফেচ কেম কৰিছোঁ এনেকৈ বিকাশ বাই বাই কেনেকুৱা লাগিছে ক'ব ভিডিঅ'টো